তো নমস্কাৰ বন্ধুসকল আৰু আজি আমি মানে মোৰ স্কুল লাইফৰ ফ্ৰেণ্ড মানে আমি সকলোৱে গোটেইকেইজনে আমি জেএনভিত পঢ়িছিলোঁ ক্লাছমেট হয় তো আমি আজি ঠাইত গৈ আছোঁ আৰু ক'ত গৈ আছোঁ তেতিয়াহ'লে আপোনালোকে থাম্বনেইল লিখি গম পাইছে কি বনাব গৈ আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি কি লৈ আহিলোঁ ক'ব লাগিব কি লৈ আহিলোঁ ক'ব লাগিব তো ফাইনেলি আমি আহি পালোঁ এতিয়া শংকৰঘলা আৰু শংকৰঘলাৰ এইটো হিলতে মানে আমি পেইণ্টিংটো কৰিম বুলি ভাবিছোঁ ডিচাইড কৰিছোঁ তো চবে মিলি চাই আছে মানে ঠাইটো ঠিক হ'বনে নাই মোৰ লগত আজি মই অকলে নহয় আজি মোৰ লগত মৃণাল আছে আৰু বহুত আছে লাহে লাহে নমস্কাৰ লাহে লাহে দেখুৱাম আৰু এটা আছে আমাৰ বগা কালা আৰু বগা নেই কালা এইটো বগা এটা আমাৰ একদম এটা এক্সপৰ্ট মাল ফৰেনৰ পৰা নৱজিত বড় আছে ভাই আমাৰ ডক্টৰ ভাই আৰু এইটো আছে আমাৰ ইঞ্জিনিয়াৰ ফেচবুকত এক্টিভ ইঞ্জিনিয়াৰ BTS ৰবীন বন্ধুসকল আমি ডাইলগ মাৰি থাকোঁতে গ'ল অলৰেডি মৃণাল ভাই আমাৰ কাম ষ্টাৰ্ট কৰি দিলে চাওক কিমান দূৰ কি হয় আৰু আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব প্লিজ ফেচবুকৰ এক্টিভ ইঞ্জিনিয়াৰ আজি কামত লাগি গৈছে ছ'চিয়েল কামত আমাৰ কালাৰ মালাৰ চালাৰ চব ৰেডি মৃণালৰ বঢ়িয়া মানে হাৱাটোৰ কাৰণে কি ফিল হয় আমি কেৰালাৰ পৰা হায়াৰ কৰি অনা ইঞ্জিনিয়াৰ কিবা কৈ আছে দুই এখনমান মই কৈ আছো মানে এইটো মানে ৰং বাচিলে আমি ডাঙৰ কৰি দিম আজি ৰং নাবাছে আমি এইখিনিতে সমাপ্তি মাৰি দিম আমাৰ মেইন আৰ্টিষ্ট মৃণাল ভাই হেড মিস্ত্ৰী মানে আমাৰ হেছটেগ বনৰীয়া মানে বনৰীয়া টিমটোৱে আমি মানে এইবিলাক অলপ কৰি ফুৰোঁ আৰু ছ'চিয়েল কাম আপোনালোকে যদি ভাল পায় তেতিয়াহ'লেতো এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ মেইন হেড মিস্ত্ৰী আৰু যোগালীবিলাকে কাম কৰি আছে যোগালীগিলা মানে অলপ টেনশ্যন খানা পাতি অলপ চলপ লৈ আহিছোঁ আৰু হেডমিস্ত্ৰীৰ মই টি চাৰ্টখন দেখাই দিম হেডমিস্ত্ৰীৰ টি চাৰ্টখন দেখিলে একদম আপুনি একদম ডাইৰেক্ট ক'ব হেডমিস্ত্ৰী অলপ দেখাই দিম টি চাৰ্টখন দেখাই দে ভালকৈ দেখাই থাকিম নাহিলে ক'ব অলপ আমাৰ কি প্ৰজেক্ট কি কাম লৈছোঁ কি কাৰণে আহিছোঁ আমি এই জেগাটো জোৰে ক'ব পাব্লিকে শুনা নাপাব এই লাজ লাগে নে নকওঁ ই মানে অলপ লাজ পাই আছে বহুত লাজ লাগিছে মোৰ ই আজি প্ৰথমবাৰ মানে কেমেৰা সন্মুখত আহিছোঁ কেমেৰা সন্মুখত প্ৰথমবাৰ আহি আছে কাৰণে ই লাজ পাই আছে কিন্তু অলপ ক'ব লাগিব বাৰু কি মানে কি হৈ আছে কি আজি ছবি আঁকি আছোঁ আমি সেইটোৱে আমি ছবি আঁকি আছোঁ আচলতে ই সদায় কনফিউজ হৈ থাকে মানে ভাইটি কি নাম আনোয়ার হোসেন আৰু মিজান রহমান এই ভাইটিক আমি পানী আনিব দিছিলোঁ আমাক বঢ়িয়া কৰি পানী আনি দিল অলপ হেল্প কৰি দিল হয় না ধন্যবাদ আৰ্টিষ্টগিলাই চাই আহি ইয়াতে ভাবি আছে মানে কিমান দূৰ কি হ'ল আৰু কিমান দূৰ কি হ'ব আৰু নাই ঠিকে আছে নেকি অন্ধাই হয় মেনেজাৰ আছে মেইন কলাকাৰ আছে ডাক্তৰ আছে ইঞ্জিনিয়াৰ আছে এটা গালি দিয়া আৰ্টিষ্ট আছে এই কেৰেলাৰ পৰা লৈ আহিছোঁ যোনটো আমি কেৰেলাৰ পৰা এইটো হয় কলা মানুহ কলা মানুহটো নহয় এইটো আমাৰ अन्ना ये सब मेरा थम्बी है ये सब इसका थम्बी है আৰু আমি এইবাৰ এটা সৰু ব্ৰেক ল'ম আমাৰ খানা কি আছে আমাৰ আছে আজি ৰুটি মিঠাই আৰু গল্লা
মৃণাল ভাই কিমান টাইম লাগব আৰু বহুত টাইম আমাৰ চবতকৈ টাইম ভাল কৰিব পাৰে পৰীক্ষিতে কেইটা বাজিল পৰীক্ষিত কেইটা বাজিল আমাৰ চবতকৈ টাইম ভাল কৰি হৰিদা ফাৰ্ষ্ট চলে 5টা আমাৰ আৰ্টিষ্ট ফিনিশ দি আছে মৃণাল কিমান টাইম আৰু এইফালে সূৰ্য কিন্তু নাই আৰু সূৰ্য অস্ত হয় গায়ব হৈ গ'ল আমাৰ মেইন আৰ্টিষ্ট ফিনিশিং দি আছে কিন্তু আমাৰ তো আমাৰ অলমষ্ট কাম কমপ্লিটেড আৰু বতৰটো অলপ বেয়া হৈ আছে চাওক কিমান দূৰলৈকে আমি থাকিব পাৰোঁ বা কিমান দূৰলৈকে কাম কৰিব পাৰোঁ চাওক আমি বনৰীয়াৰ ফাৰ্ষ্ট প্ৰজেক্ট আৰু নেক্সট আগত বনোৱা হৈছিলে নাককাটি পাহাৰত আৰু আমি নেক্সট বনালোঁ আজি সেইটো প্ৰজেক্ট বনালোঁ সেইটো আপোনালোকে ভিডিঅ'ত দেখিবই আজি কেনেকৈ কামবোৰ কৰিছোঁ আৰু আমি নেক্সট আৰু প্ৰজেক্ট কৰিম আৰু আপোনালোকে সহায় কৰে তো আৰু আমি ডাঙৰ বনাব পাৰিম তো আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে যদি সহায় কৰিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি দিব আমি আঁকিবৰ কাৰণে সদায় ৰেডি শিৱজিৎ কি অৱস্থা হ'ল আমাৰ লাষ্ট ফিনিচিঙত এইটো হৈ গ'ল আমাৰ লাষ্ট ফিনিচিঙত চবতকে ডাঙৰ আইৰণ হৈছে না আমাৰ লগৰ এজনে কৈছে বোকাতকে বোলে কৰা ভাল আইৰনি দে আন্না বগা আন্না কলা আন্না ভাল সাউথ ইন্ডিয়ান এক্টর ভাল আমি বগা না বগা ফুল ফুল আমি ৰঙা মানুহ আমি আমাৰ কাম কমপ্লিট হৈ গৈছে মৃণাল ভাই ক'ত গ'ল ধন্যবাদ আজি মৃণাল লগত মানে কি বতা বৰষুণ আহাৰ কাৰণে কমপ্লিট ভালকে কৰা নহ'লো নহ'লে আৰু ভাল আৰু হ'লে হয় মানে তামাম বতাহ বৰষুণ আহি আছে কাৰণে আমি যাব লাগিব এইবাৰ তো আজি কাৰণে ইমানেই আছিল তামাম বতাহ বৰষুণ আছে কাৰণে আমি এতিয়া যাব লাগিব তো আপোনালোকে কমপ্লিট ভিডিঅ' দেখিবই তো বন্ধুসকল অলপ হ'লেও যদি আপোনালোকক ভাল লাগিছে প্লিজ কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো